যিটো মন্দিৰত ৰঙা ফিটা বান্ধিলে মানুহৰ মনৰ কামনা পূৰ্ণ হয়, সেই মন্দিৰটোৰ বিষয়ে জানো আহক। এই মন্দিৰটোনো ক'ত আছে, কেতিয়া প্ৰতিষ্ঠা হৈছিল, কোনে কেনেকৈ প্ৰতিষ্ঠা কৰিছিল, সেই সকলো বিষয়ে জানো আহক। অসমৰ অতি জাগ্ৰত দুৰ্গা মন্দিৰসমূহৰ ভিতৰৰ অন্যতম হ'ল দেওপানী মন্দিৰ। আজি আমি দেওপানী মন্দিৰ উৎপত্তিৰ বিষয়ে কিছু কথা জানো আহক। বিখ্যাত দেওপানী মন্দিৰ কাৰ্বি আংলং জিলাৰ দেওপানী চাহ বাগিচাত অৱস্থিত। এসময়ত ঘন হাবি জংঘলেৰে ভৰা এই ঠাইত স্বাধীনতা সংগ্ৰামী আৰু তথা চাহ খেতিয়ক সুৰেন্দ্ৰনাথ ৰয়ে বন্ধুবৰ্গৰ সৈতে চিকাৰ কৰিবলৈ আহিছিল। চিকাৰ কৰিবলৈ আহি সেই ঠাইতে থকা বাংলোত বিশ্ৰাম লৈছিল। মাজনিশা দেৱী দুৰ্গাৰ সপোন দেখি তেওঁ সাৰ পাই উঠিছিল। সপোনত দুৰ্গা দেৱীয়ে তেওঁক কৈছিল, তেওঁলোকে চিকাৰ কৰি আমোদ কৰা ঠাইতে মা দুৰ্গা লুকাই আছে। তাৰ পিছত শ শ লোক একত্ৰিত হৈ দেৱী দুৰ্গাক বিচাৰি আহি খনন কাৰ্য চলায়। সেই স্থানত সৰু সৰু মূৰ্তি কেইবাটাও উদ্ধাৰ হয়। শেষত দেৱী দুৰ্গাৰ মূৰ্তি পাইছিল। এই দেৱী দুৰ্গাৰ মূৰ্তি ইমানেই গধুৰ আৰু ডাঙৰ আছিল যে হাতী ব্যৱহাৰ কৰিহে মূৰ্তিটো উদ্ধাৰ কৰিব পাৰিছিল। ইয়াৰ কিছু দূৰত ক'লা গ্ৰেনাইট খোদিত বিষ্ণু মূৰ্তি উদ্ধাৰ হয়। পিছত সুৰেন্দ্ৰনাথ ৰয়ে তেওঁৰ দেউতাক দেৱৰাজ ৰয় আৰু তেওঁৰ জ্যেষ্ঠ ভায়েক মহেন্দ্ৰনাথ ৰয়ক এই বিষয়ে অৱগত কৰে। তেওঁলোকে দেৱী দুৰ্গা মূৰ্তি উদ্ধাৰ হোৱাৰ কিছু দূৰত মন্দিৰ স্থাপন কৰি প্ৰাণ প্ৰতিষ্ঠা কৰে। দুৰ্গা মাৰ জাগ্ৰত মন্দিৰসমূহৰ ভিতৰত অন্যতম হ'ল দেওপানী মন্দিৰ। জনবিশ্বাস অনুসৰি এই মন্দিৰত ৰঙা ফিটা বান্ধিলে মনৰ কামনা পূৰণ হয়। সেয়েহে ইয়ালৈ অহা সকলো মানুহেই ৰঙা ফিটা এই গছজোপাত বান্ধি থৈ যায়। আৰু যেতিয়া মনৰ কামনা পূৰ্ণ হয় তেতিয়া আহি পেলাই আকৌ এই ৰঙা ফিটাডাল খুলি থৈ যায়হি। আৰু সকলোৱে বিশ্বাস কৰে যে সঁচাকৈ এই গছজোপাত ৰঙা ফিটা বান্ধিলে মনৰ ইচ্ছা পূৰণ হয়। দেওপানী মন্দিৰৰ বিষয়ে চমুকৈ ইমানেই।